উত্তৰ পূব গ্ৰন্থমেলাৰ বাকৰিৰ বিস্ফোৰক খবৰ বেষ্ট সেলাৰৰ তালিকাত আলফা সংক্ৰান্তীয় গ্ৰন্থ বিগত বৰ্ষৰ তুলনাত এইবাৰ উত্তৰ পূব গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰী হৈছে বিদ্ৰোহী সংগঠনৰ ওপৰত লিখি উলিয়া বহু গ্ৰন্থ পৰাগ কুমাৰ দাসৰ ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি স্বাধীন অসমৰ অৰ্থনীতি চাংলত ফেনলা নিষিদ্ধ কলম আৰু অন্যান্য বসন্ত ডেকাৰ অভিসন্ধি প্ৰতাৰণা অসম আন্দোলন 20 সংখ্যক উত্তৰ পূব গ্ৰন্থমেলাৰ বাকৰিত হঠাৎ জনপ্ৰিয়তা বাঢ়িছে এই গ্ৰন্থসমূহৰ ক্ৰেতাসকলৰো অধিকাংশই নতুন প্ৰজন্মৰ কিন্তু কেৱল নতুন প্ৰজন্মই নহয় বয়োজ্যেষ্ঠ আদহীয়াসকলেও গুগ্ৰাসে গিলিছে পৰাগ কুমাৰ দাস বসন্ত ডেকাৰ ৰক্ত অতলাই তোলা সেই বজ্ৰ লিখনি ৰাজ্যৰ শেহতীয়া অশান্ত পৰিস্থিতিত যেন আকৌ অতি প্ৰাসংগিক হৈ পৰিছে আলফাক আকৌ নতুনকৈ জনাৰ আগ্ৰহ গ্ৰন্থপ্ৰেমীৰ ঘণ্টাটোৰ ভিতৰতে শেষ হৈ গৈছে বিপণীৰ ষ্টক নতুন প্ৰজন্মই ভাবিছে বস্তুটো কিনো জানিব বিচাৰিছে আৰু সেইকাৰণে হয়তো আলফা ৰিলেটেড বা সেই সময়ৰ আলফাৰ যিসমূহ উত্থান ঘটিছিল সেই সময়ৰ কিছুমান কিতাপ পত্ৰ বিক্ৰী হৈছে নিষিদ্ধ কলম আৰু অন্যান্য ৰাষ্ট্ৰদ্ৰোহী দিনলিপি চাংলত ফেনলা অকল পৰাগ দাসৰ নহয় মনোজ কুমাৰ নাথৰ আলফাখনো বিচাৰিছে সেইটো গোটেই হৈছে নতুন প্ৰজন্ম জানিব বিচাৰিছে আলফাৰ ওপৰত কেইখনমান কিতাপ ওলাইছে তো সেইখন ভালে বিক্ৰী হৈছে এতিয়া তেওঁলোকে যুৱক যুৱতী কোনপিনে লয় সেইটো তেওঁলোকৰ কথা কিন্তু ভাল বিক্ৰী পৰাগ দাসক মানে অসমৰ নতুন চিন্তক বুলি কয় সকলে গতিকে তেখেতৰ যিটো চিন্তা সেই কথাটো লৈ কিতাপ বিক্ৰী হৈছে ভাল বেষ্ট সেলাৰ হিচাপে বিবেচিত হৈছে চাংলত ফেনলা তালিকাৰ দ্বিতীয় স্থানত পৰাগ কুমাৰ দাসৰে ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি তৃতীয় স্থানত আছে পৰাগ দাসৰ স্বাধীন অসমৰ অৰ্থনীতি নতুন প্ৰজন্মৰ শ যুৱক যুৱতী আলফা স্বাধীনত যোগদানৰ খবৰে ৰাজ্য উত্তাল কৰি থকাৰ সময়তে গ্ৰন্থমেলাৰ বাকৰিত আলফা সংক্ৰান্তীয় গ্ৰন্থৰ জনপ্ৰিয়তাক লৈ উদ্বিগ্ন খুদ আয়োজক এয়া কিহৰ সংকেত পৰাগ দাসৰ মাত্ৰ দুখনমান কিতাপৰ প্ৰিণ্ট আছিলে মেক্সিমামৰ প্ৰিণ্ট নাছিলে বহুত দিন ধৰি কাষ্টমাৰে বিচাৰি আছিল এইবাৰ প্ৰিণ্ট আহিলে স্বাধীন অসমৰ অৰ্থনীতি আৰু নিষিদ্ধ কলম বুলি সম্পাদকীয় কালেকশ্যন এটা প্লাছ ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি আৰু চাংলত ফেনলা আছিলেই এই কিতাপকেইখনৰ বিক্ৰী খুব বেছি ভাল একেবাৰে টিনেজাৰ তাৰপিছত মিডিল এজৰ মানুহ আনকি বয়োজ্যেষ্ঠসকল সকলো এজ গ্ৰুপৰ মাজত আনকি মহিলা ছোৱালী কলেজীয়া ষ্টুডেণ্টখিনি ল'ৰা ছোৱালী মানে এনেকৈ ক'ব নোৱাৰে যে এইখিনিয়ে বেছিকৈ কিনিছে সকলো ধৰণৰ মানুহে কিনিছে এইখিনি কিতাপ বৰ্তমান পৰিস্থিতিয়ে বাধ্য কৰাইছে নেকি আলফাৰ প্ৰতি নৱপ্ৰজন্মক আগ্ৰহী হ'বলৈ এই প্ৰশ্ন এতিয়া সচেতন মহলৰ কেমেৰা পাৰ্চন বিপুল ৰাজৰ সৈতে মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম